বন্ধুসকল, জব ইন আসামৰ আজিৰ এমপ্লয়মেণ্ট নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে চাই লওঁ আজিৰ খবৰত কি কি চাকৰি আছে। আজিৰ খবৰত আছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চি আছে। টোটেল 50টা পোষ্ট আছে। আসাম ষ্টেট বায়োডাইভাৰ্চিটি বৰ্ডৰ ফালৰ পৰা ভেকেঞ্চি আছে। 3 নম্বৰত আছে গোৱালপাৰা কলেজৰ ফালৰ পৰা ভেকেঞ্চি আছে আৰু শেষত ফৰেনাৰ ট্ৰিবিউনেলৰ ফালৰ পৰা ভেকেঞ্চি আছে। জবসমূহৰ বিষয়ে বিতংকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ নিশ্চয় চাব। প্ৰথমতে চাই লওঁ অইল ইণ্ডিয়া লিমিটেডৰ যি ভেকেঞ্চি আছে তাৰ বিষয়ে চাই লওঁ। অইল ইণ্ডিয়া লিমিটেডত গ্ৰেড বি আৰু চিৰ অফিচাৰৰ ভেকেঞ্চি আছে। এই জবৰ কাৰণে বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং লাগিব আৰু কমে 65% মাৰ্কছ থাকিব লাগিব আৰু লগতে চেপৰ যি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন থাকিব লাগিব। এই জবৰ কাৰণে মিনিমাম 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এজ লিমিট হৈছে জেনেৰেলৰ কাৰণে 29 ইয়াৰ্ছ, OBCৰ কাৰণে 32 ইয়াৰ্ছ, STৰ কাৰণে 34 ইয়াৰ্ছ। চেলাৰী কিমান হ'ব কোনো ধৰণৰ মেনশ্যন কৰা হোৱা নাই। এপ্লিকেশ্যন আপোনালোকে অনলাইনত কৰিব লাগিব। অনলাইনত এপ্লিকেশ্যন কৰাৰ কাৰণে যিখন লিংক আছে ডেছক্ৰিপশ্যনত দিয়া আছে। বন্ধুসকল, অইল ইণ্ডিয়া লিমিটেডৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে 21 ফেব্ৰুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 15 মাৰ্চ 2022। অনলাইন কৰাৰ কাৰণে যিখন লিংক আছে ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰপিছত বন্ধুসকল নেক্সট জবৰ খবৰ লৈ আহিছোঁ। বন্ধুসকল, আজিৰ জবৰ দ্বিতীয় খবৰত আছে আসাম ষ্টেট বায়োডাইভাৰ্চিটি বৰ্ডৰ ফালৰ পৰা ভেকেঞ্চি আছে। মাল্টিপল ভেকেঞ্চি আছে, বিভিন্ন ধৰণৰ ভেকেঞ্চি আছে। এই জবৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ইন ইক'লজি, ৱাইল্ড লাইফ বায়'লজি, ফৰেষ্ট্ৰি, এনভাইৰনমেণ্টেল ছায়েন্স, জুলজি, বটানী ইত্যাদি আদি ছাবজেক্টত আপোনাৰ লগত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। আদাৰ কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চৰ কাৰণে কোনো ধৰণৰ মেনশ্যন কৰা হোৱা নাই। এজ লিমিট মেনশ্যন কৰা হোৱা নাই। চেলাৰী কিমান হ'ব মেনশ্যন কৰা হোৱা নাই আৰু এই জবৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব নোৱাৰিব, অফলাইন আবেদন কৰিব লাগিব। বন্ধুসকল, আসাম ষ্টেট বায়োডাইভাৰ্চিটিৰ যি ৰিক্ৰুটমেণ্ট আছে ইয়াৰ কাৰণে আপোনালোকে 2 ধৰণে আবেদন কৰিব পাৰিব। প্ৰথমতে আপোনালোকে অফলাইন আবেদন কৰি এইটো এড্ৰেছত পঠাই দিব লাগিব ডকুমেণ্টছখিনি আৰু যদি আপোনালোকে অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে অৰ্থাৎ ইমেইলৰ জৰিয়তে আবেদন কৰিব বিচাৰিছে তেনেহ'লে এপ্লিকেশ্যন ফৰ্মখন স্কেন কৰি লগতে নেচেচাৰী ডকুমেণ্টছসমূহ এটাচ কৰি আপোনালোকে ইয়াতে দিয়া মেইল আইডিত মেইল কৰিব লাগিব আৰু এই এপ্লিকেশ্যন 15 মাৰ্চৰ ভিতৰত ৰিচিভ হ'ব লাগিব। তাৰপিছত বন্ধুসকল নেক্সট জবৰ খবৰ লৈ আহিছোঁ। বন্ধুসকল, আজিৰ জবৰ 3 নম্বৰ খবৰত আছে গোৱালপাৰা কলেজৰ ফালৰ পৰা ভেকেঞ্চি আছে। এছিষ্টেণ্ট প্ৰফেচাৰৰ পষ্টৰ কাৰণে ভেকেঞ্চি আছে। ফিজিক্সৰ কাৰণে এটা পোষ্ট আছে, হিষ্ট্ৰীৰ কাৰণে এটা পোষ্ট আছে, জুলজিৰ কাৰণে এটা পোষ্ট আছে, ফিলচফিৰ কাৰণে এটা পোষ্ট আছে, কেমেষ্ট্ৰিৰ কাৰণে এটা পোষ্ট আৰু জিঅ'গ্ৰাফীৰ কাৰণে এটা পোষ্ট আছে। আপোনালোকে যিটো পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰে সেইটো ছাবজেক্টত আপোনাৰ লগত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব আৰু লগতে নেট, স্লেট নহ'লে সেট থাকিব লাগিব। এজ লিমিট এজ পাৰ আসাম গভৰ্ণমেণ্টৰ ৰুল মতে হ'ব। চেলাৰী কিমান হ'ব মেনশ্যন কৰা হোৱা নাই আৰু এই জবৰ কাৰণে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। গোৱালপাৰা কলেজৰ যি এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে আবেদন প্ৰক্ৰিয়া আছে তাৰ কাৰণে আপোনাক 2000 টকাৰ DD কাটিব লাগিব। To the Principal of Goalpara College, Goalpara payable at Goalpara। আৰু এই এপ্লিকেশ্যনখন আপুনি 15 দিনৰ ভিতৰত প্ৰিন্সিপালৰ অফিচ পোৱাকৈ পঠাব লাগিব আৰু এই এডভাৰটাইজমেণ্ট 22 তাৰিখত যিহেতু দিছে অৰ্থাৎ 22 ফেব্ৰুৱাৰীত 22 তাৰিখৰ পৰা 15 দিনৰ ভিতৰত আপুনি পঠাব লাগিব। তাৰপিছত বন্ধুসকল নেক্সট জবৰ খবৰ লৈ আহিছোঁ। আদাৰ কোনো কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই। এজ লিমিট কোনো ধৰণৰ মেনশ্যন কৰা হোৱা নাই। ইয়াৰ কাৰণে লাষ্ট ডেট কেতিয়া হ'ব কোনো ধৰণৰ বৰ্তমানলৈকে আপডেট অহা নাই। যেতিয়া আহিব আমি আমাৰ ইউটিউব চেনেলত আপডেট দি দিম। সো বন্ধুসকল, আজিৰ ভিডিঅ'টোত জবৰ খবৰ এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।